মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে নমস্কাৰ। আজি আকৌ মিনি ব্লগ নহয় দেই, অলপ দীঘল ভিডিঅ'ৰে আপোনালোকলৈ আগবঢ়াইছোঁ। আৰু এয়া কালি গধূলি আমি ওলাইছিলোঁ ঢেকীয়াখোৱা বৰ নামঘৰলৈ, আৰু এখেতে কাপোৰ ইস্ত্ৰি কৰি আছে। ইফালে মই ৰেডি হোৱাৰ পাছত নিয়মক ৰেডি কৰাই দিছোঁ। তাৰপাছত এজন এজনকৈ সকলোবোৰ ৰেডি হ'লোঁ। আৰু কালিৰ দিনৰ ভাগত বতৰটো ইমান ধুনীয়া কৰি আছিল, কিন্তু আমি গধূলি ওলোৱাৰ পৰাই বৰষুণটো মানে নেৰাই হ'ল। আৰু বৰষুণ বুলি ৰৈ আমাৰ যাওঁতেই মানে 8:30মান বাজি গ'লগৈ। এইফালে যাবলৈ চব ৰেডি হ'লোঁ। নিয়মে একেবাৰে গামোচা লৈ ৰেডি হৈছে। তাইক মানে ঘৰৰ পৰাই গামোচাখন লৈ যাবলৈ লাগে, সেইকাৰণে গামোচাখন পিতাকে দি দিছে। ভাদ মাহত সকলোৰে নামঘৰ যোৱা হয়েই ন, আমিও যাওঁ প্ৰতি বছৰে, কিন্তু এইবাৰ অকণমান দেৰিয়ে হ'ল। আৰু দেৰি হোৱাৰ কাৰণেই মানুহৰ ভিৰটো চাবচোন আপোনালোকে। আৰু কালি বতৰটোৰ ওপৰত মানে খুব খং উঠিছিলে। বৰষুণটো মানে যেতিয়া দিব লাগে নিদিয়ে, আৰু যেতিয়া নিদিব লাগে তেতিয়াই দিয়ে। বৰষুণটো মানে আমি ঘৰৰ পৰা ওলোৱাৰ পৰা দি থাকিলেই একেবাৰে ৰাতি ঘৰ আহি পোৱালৈকে দিয়ে থাকিলে। ইমানেই মানে গেলা বতৰ পাতিলে কালি। তাৰপাছত আমি ঢেকীয়াখোৱা বৰ নামঘৰ পালোঁগৈ, আৰু পোৱাৰ পাছতেই ইমানেই গাড়ী, পাৰ্কিং থ'বলৈ জেগা নাই। গৈ আমি বহুত দূৰতহে গাড়ী থ'ব লগা হ'ল। আৰু যিহেতু বৰষুণ দি আছিলে, দূৰত থ'লে অকণমান প্ৰব্লেমো হ'ল। উপায় নাই এতিয়া। আৰু আগৰবাৰ যাওঁতে এই জেগাখিনিতে মানে কেইগছমান চাকিহে জ্বলিছিলে, আৰু আমিও সেইখিনিতে চাকি দিছিলোঁ। কিন্তু এইবাৰ চাকি দিবলৈ জেগা নাই। তাৰপাছত আমি লগ পালোঁ আইডিয়াহঁতক, আৰু আইডিয়াহঁতেও আমাৰ লগত একেলগেই চাকি দিলে। চাকি দি পেলাই অলপ এনেকৈ ভিডিঅ' কৰিছিলোঁ। ইমান ভাল লাগে চাকিবোৰ দেখি। তাৰপাছত এয়া কথা বতৰা চলিলে, ফটো চটো অলপো মৰা হ'ল। আৰু ভিতৰত বহিবলৈতো একো মানে ভাবিবই নোৱাৰোঁ, যিমানহে মানুহ হৈছে। আৰু তাৰপাছত আমি ভাবিছোঁ, যিহেতু ভগৱানৰ ওচৰলৈকে গৈছোঁ, ভগৱানৰ ওচৰত মানে ভালকৈ সেৱা এভাগো কৰিব নোৱাৰিলোঁ। সেইটো কাৰণে চবৰে মনটো বেয়াও লাগিছে। আৰু ইমানেই মানুহৰ পৰা মানে মণিকূট ভাগো আমি দেখিবলৈ নাপালোঁ। তাৰপাছত ভিৰৰ মাজতে এনেকৈ নিয়মক লৈ আইডিয়াক লৈ সেৱা এভাগ কৰিলোঁ। সকলোৱে আমি তেনেকৈয়ে বাহিৰতে কৰিলোঁ। ভিতৰত এয়া দেখিছেনে কিমান মানুহ মানে ৰৈ আছে সেৱা কৰিবলৈ ভিতৰত। আৰু ভাদ মাহত মানে আহিলে একেবাৰে প্ৰথমতে আহিলে ভাল, অলপ মানুহ কম থাকে, ভালকৈ ভগৱানক অলপ ভাবিবও পৰা যায়। কিন্তু এনেকৈ একেবাৰে লাষ্টত অহাৰ কাৰণে আমাৰ এনেকুৱা হ'ল। আৰু বেলেগ মাহতো ভালকৈ আহিব পৰা যায়, কিন্তু ভাদ মাহত সঁচাকৈ এইবাৰ মানে যথেষ্ট ভিৰ। মানে আমি আজিলৈকে এনেকুৱা ভিৰ পোৱাই নাই। এইফালে নিয়ম আৰু আইডিয়া দুইজনেও বেছি মানুহৰ কাৰণে অশান্তি পাইছে, আৰু দুইজনী ইজনী সিজনীক পালে মানে এৰি আহিব নোখোজে। খুব ভাল পায় দুইজনী ইজনী সিজনীক।